লাইভবোৰ আপোনালোকক দেখুৱাই দিছোঁ এইখিনি এক ছেকেণ্ডত মই কিমানখিনি লাইক মোৰ আহি গৈছে। নমস্কাৰ বন্ধুসকল, যদি আপোনালোকৰ ইনষ্টাগ্ৰামত এটা যদি লাইক আহে তেতিয়াহ'লে এইটো ভিডিঅ' সম্পূৰ্ণকৈ চাওক। এইটো ভিডিঅ' মই সম্পূৰ্ণ কৈ থোৱা আছে ষ্টেপ বাই ষ্টেপ কেনেকৈ ফটোত লাইক বহাব পাৰে। আপুনি 1000 লাগে, 2000 লাগে, 3000 লাগে, মই লাইভবোৰ আজি বহাই পিনি দেখাইছোঁ আপোনালোকক মুখৰ আগত। প্ৰথম আপুনি ইনষ্টাগ্ৰামটো অ'পেন কৰি ল'ব। প্ৰথম মই ইনষ্টাগ্ৰামটো অ'পেন কৰি লৈছোঁ। অ'পেন কৰি মই ফটো এটা আপলোড কৰিম দিয়া। থ্ৰী ডটত ক্লিক কৰি পিনি ফটো এটা দেখিছে ইনষ্টাগ্ৰামটো মই ভালকৈ খুলি লৈছোঁ। খুলি লৈ পিনি মই থ্ৰী ডটত ক্লিক কৰিছোঁ। ক্লিক কৰি পিনি ফটো এটা মই আপলোড কৰিম। এইটো ফটোকে মই আপলোড কৰি পিনি দেখাই দিছোঁ। এই ফটোত মই লাইক আনি পিনি দেখাইছোঁ। 3000 লাইক আনি দেখাইছোঁ লাইভটো। নৰ্মেলকৈ ফটোখন আপুনি যেনেকৈ আপলোড কৰে সেনেকৈ আপলোড কৰি ল'ব, কিন্তু আপোনাৰ লিংকটো কপি কৰিব লাগিব, ফটো কপি। এইটো এনেকৈ কৰিলোঁ। কৰি পিনি মই ফেচবুক কিবা এটা লিখি লওঁ বুলি পায় আপুনি। ইয়াত এনেই নৰ্মেলকৈ যি লিখে আপুনি লিখি ল'ব। লিখি ল'ব ফেচবুকত যদি দিয়ে তেতিয়াহ'লে এইটো ৰাইট চিন মাৰিব। যদি নিদিয়ে মই নিদিওঁ কাৰণে এইটো ফ্ৰণ্ট চিন মাৰি দিলোঁ। মাৰি পিনি এইটো শ্বেয়াৰ অপশ্যনত ক্লিক কৰিব। ফটোটো এইপিনি শ্বেয়াৰ হৈ গ'ল। আকৌ প্ৰফাইলত যাব। প্ৰফাইলত গৈ আপুনি ফটোটো ইয়ালৈ আহিছেনে চাব। একবাৰ ৰিফ্ৰেছ কৰি মই চাইছোঁ ফটোটো ইয়ালৈ আহি গৈছে। এই ফটোটো আহি গৈছে। ইয়াত দেখিছে আপুনি ইয়াত কমেণ্ট হাইড কৰে বা লাইক হাইড কৰে নিজৰ লগত কথা। মই কমেণ্টটো হাইড কৰি দিছোঁ। অফ হৈ গ'ল। কমেণ্টটো ইয়াত নাইকিয়া হৈ যাব। কোনো নেদেখে তাৰমানে কমেণ্টটো হাইড হৈ যাব। তাৰপিছত মই এইটো শ্বেয়াৰ অপশ্যনত ক্লিক কৰি লৈছোঁ। ক্লিক কৰি পিনি কপি লিংক বুলি আছে ন, তাত কপি লিংকটো মই কপি কৰি ল'ম দিয়া। অ'কে গাইছ, লিংকটো কপি কৰাৰ পিছত আপুনি ৱেবছাইটত গৈ পিনি পেষ্ট কৰি দিব লাগিব। এতিয়া এইটো ৱেবছাইট মই কমেণ্টত দি থ'ম। কমেণ্টৰ ফাৰ্ষ্ট পোষ্টতে মই দি থ'ম, পিন কৰি দি থ'ম। আপুনি তাত গৈ পিনি ক্লিক কৰি পিনি এইটো ৱেবছাইটত আহি যাব। আহি গৈ পিনি আপুনি ইনষ্টাগ্ৰামৰ লাইক লাগে, ফলোৱাৰ লাগে, ভিউৱাৰ্ছ লাগে, আপোনাৰ যি লাগে তাকে এইটো ল'ব পাৰে। এইটোৰ ওপৰত মই সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ ভিডিঅ' বনাই থোৱা আছে। সেইটো ভিডিঅ' মই ডিছক্ৰিপশ্যনত দি দিম। আপুনি কেনেকৈ প্ৰচাৰ কৰিব লাগে, কেনেকৈ কৰিব লাগে চব দি থোৱা আছে। আপুনি সেইটো ভিডিঅ' চাই ল'ব, মই ডিছক্ৰিপশ্যনত দি থৈ দিম। এই দেখিছে মই লিংকটো যে কপি কৰিছিলোঁ, আপোনাৰ মই এতিয়া লাইক কৰি বহাই পিনি দেখাই দিছোঁ। এই দেখিছে এই লিংকটো যে কপি কৰিছিলোঁ, সেই লিংকটো মই ইয়াত পেষ্ট কৰি দিম দিয়া। পেষ্ট কৰি লওঁ। আপোনাক কিমান লাগে? মোক 3000 লাইক লাগে। 3000 ক্লিক কৰিছোঁ। ক্লিক কৰি পিনি ইয়াত কনফাৰ্ম অৰ্ডাৰ মাৰি দিম দিয়া। এই যে লিখা আছে কনফাৰ্ম অৰ্ডাৰ, তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ আপোনাৰ অৰ্ডাৰটো লাগি গ'ল। লগে লগে কিন্তু লাইক নাযায়, আপুনি এঘণ্টা এটা ৰখিব লাগিব। মই বেক আহিছোঁ। বেক আহি পিনি ইনষ্টাগ্ৰামটো অ'পেন কৰি পিনি দেখাইছোঁ। ইনষ্টাগ্ৰাম তাত লাইক কৰিলে নহয়, অৰ্ডাৰ লাগি গ'ল। এতিয়া আপুনি এবাৰ বেক আহিব। বেক আহি ইনষ্টাগ্ৰামটো অ'পেন কৰি পিনি অ'পেন কৰিছোঁ। অ'পেন কৰি পিনি একবাৰ ৰিফ্ৰেছ কৰি পিনি চাম কেইটা লাইক আহিছে। এবাৰ ৰিফ্ৰেছ কৰিছোঁ, এটাও নাহা এতিয়ালৈকে। মই এঘণ্টা টাইম ৱেইট কৰিম। ৱেইট কৰি পিনি আকৌ মই অ'পেন কৰি পিনি দেখাই দিছোঁ। মই এঘণ্টা টাইম ৱেইট কৰিলোঁ। ৱেইট কৰি পিনি মই ইনষ্টাগ্ৰামটো এতিয়া অ'পেন কৰি পিনি দেখাই দিম কেইটা লাইক আহিছে লাইভটো। ইনষ্টাগ্ৰামটো অ'পেন কৰিছোঁ। অ'পেন কৰি পিনি আপুনি যোনটো পোষ্ট আপুনি আপলোড কৰিছে সেই পোষ্টটো গৈ পিনি চাব কেইটা লাইক আহিছে। নটিফিকেশ্যন আহিছে, নটিফিকেশ্যন চাওক। এতিয়া ক্লিক কৰি পিনি কিমানখিনি আহি গৈছে লাইক চালোঁ। এইটো 1 ছেকেণ্ডৰ, 2 ছেকেণ্ডৰ, 4 ছেকেণ্ডৰ মই সেইখিনি লাইক আহি গৈছে। প্ৰফাইলৰ গৈ পিনি মই চাইছোঁ কেইটা লাইক বাঢ়িছে। ফটোখনত ক্লিক কৰিছোঁ, এই দেখিছে 1400 লাইক আহি গৈছে। আৰু আহি থাকিব। মই 3000 লগাইছিলোঁ, 3000 হ'লেহে কিন্তু ৰখিব। বেক আহি চাইছোঁ ইয়াত, আকৌ এবাৰ ৰিফ্ৰেছ কৰি চাইছোঁ, আকৌ আহে নাই। এইটো আকৌ 1 ছেকেণ্ডৰ মই আকৌ আহি গৈছে। আকৌ এবাৰ ৰিফ্ৰেছ কৰি দিম। এনেকৈ আপুনি ৰিফ্ৰেছ কৰি গৈ থাকিলে আনলিমিটেড আপোনালোকৰ 3000 নোহোৱালৈকে আপোনালোকক কিন্তু আহিয়ে থাকিব। আৰু মই কেনেকৈ এইটো লগাইছিলোঁ এইটো আপুনি দেখিলেই। যদি আপোনাৰ অসুবিধা হয় তেতিয়াহ'লে মই এটা ভিডিঅ'ত এইটো সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দি থোৱা আছে। ডিছক্ৰিপশ্যনত আপুনি যাব, সেইটো ভিডিঅ' আপুনি ক্লিক কৰিব। ক্লিক কৰি পিনি এইটো সম্পূৰ্ণকৈ চাব কেনেকৈ লগাব লাগে। সেইটো ভিডিঅ' চালে আৰু বেলেগ ভিডিঅ' চাব দৰকাৰ নাই।